তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ মই আজি এনেকুৱা এটা লোকেশ্যনত গৈ আছোঁ য'ত নেকি আপোনালোকে ভিডিঅ' এটা বনালেই ভাইৰেল যে আচৰিত। আমাৰ ইয়াত আছে কিন্তু ক'ত আছে এতিয়া নকওঁ, আপোনালোকক মই আগত গৈ দেখাম। মানে যিকোনো ভিডিঅ' এটা এইটো বেকগ্ৰাউণ্ডত বনালে ভিডিঅ'টো ট্ৰেণ্ডিঙত গুচি যায়। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই আপোনালোকক লোকেশ্যনটো দেখাই আছোঁ। তো গাইজ এতিয়া মই আৰু আশিক দা গৈ আছোঁ। তো আপোনালোকে চাই থাকিব, তাত গৈ আপোনালোকক লগ পাই আছোঁ। I'm holding on for you to come around. I've waited for so long, I've run. তো গাইজ ফাইনেলি আহি পাই গ'লোঁ সেইখন ভাইৰেল লোকেশ্যন। তো গাইজ আপোনালোকে চাইছেনে মোৰ গাড়ীখনৰ অৱস্থা? নাই কোনো তেলৰ টেংকিৰ অৱস্থা, নাই কোনো গাড়ীৰ সন্মুখৰ অৱস্থা। তথাপিও পুলিচৰ ভয়ত আহিছোঁ আপোনালোকক ভাইৰেল লোকেশ্যনটো দেখাবলৈ। তো গাইজ ইয়াৰ হ'ল মেট্ৰ' হস্পিটেল আমাৰ নগাঁৱত উপস্থিত আছে। তো ভলক ভিতৰলৈ সোমাওঁ আৰু আপোনালোকক ভিতৰত থকা বস্তুবোৰ দেখাই আছোঁ। তো গাইজ ফাইনেলি ভিতৰলৈ আহিলোঁ। তো গাইজ এইফালে চাইছে গাড়ী পাৰ্কিং কৰা আছে। তো গাইজ এতিয়া প্ৰথমতে ভিডিঅ'টো বনোৱাৰ বাবে পাৰ্মিশ্যনটো ল'ব লাগিব। তো ভলক চাওক পাৰ্মিশ্যনটো দিয়ে নে নাই। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তো গাইজ এয়া চাইছে মেট্ৰ' হস্পিটেলৰ সন্মুখত থকা লগটো বহুত ধুনীয়া লাগিছে দেই।